AHSEC দ্বিতীয় বৰ্ষৰ পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব। আগতে কিন্তু ছোৱালীবোৰকহে স্কুটি প্ৰদান কৰা হৈছিলে, কিন্তু এইবাৰ চৰকাৰে ঘোষণা কৰিলে ল'ৰাবোৰকো স্কুটি প্ৰদান কৰা হ'ব। এই মুহূৰ্তত আপোনালোকক আৰু এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ। অহা 6 জুনত AHSEC দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ কাউন্সিলে ঘোষণা কৰিব। অহা 6 জুনৰ দিনা ৰাতিপুৱা 9 বজাত কাউন্সিলে ঘোষণা কৰিব AHSEC দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফল 6 জুনত। এইটো সেৱাই ঘোষণা কৰিছে অহা 6 জুনত AHSEC দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰিব। এইটো কোনো ধৰণৰ ফেক নহয়, আপোনালোকে ভুল বুজি নল'ব। যদিহে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।